ভগৱান শ্ৰীকৃষ্ণৰ নিচিনা মোৰ দুজনী মা আছে। আমাৰ এনাই মোক যশোদা মাৰ নিচিনা তুলি তালি ডাঙৰ দীঘল কৰিছে আৰু মায়ে মোক দবুকী মাৰ নিচিনা জন্ম দিছিলে। মই মাকে এনাইকে সমানে ভাল পাওঁ। আজি আকৌ ককাই মই স্কুললৈ যাবলৈ সময়ত ককাই মাছ ধৰি আনিলে নহয়। কি মাছ পালে আপোনালোকে চিনি পাইছিলে? এতিয়া মই স্কুলৰ পৰা আহি পাই গলোহি। এইবাৰ আমাৰ সৰিয়হ খেতি নাই কৰা। এই যে পথাৰখন খালী কৰি থৈ দিছো যে, দেখিছানে ৰাইজ? আমাৰ পিংকিয়ে ঘাঁহ খাব আকৌ। আমাৰ ঘৰত বৰ মৰম লগা পিংকি এজনী আছে। তাই পোৱালি জগিবলগীয়া হৈছে নহয়। এই ছাগলীজনী চাওকচোন, এৰাল লগাই থৈছে কিন্তু সৰিয়হ খাই আছে। চাওকচোন, দুষ্ট ছাগলীয়ে সৰিয়হ খাই খতমেই